নমস্কাৰ বন্ধু বান্ধৱীসকল, জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছাম হেল্থ এক্সাম আৰু অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহত আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। আগৰ ভিডিঅ'সমূহ চাইছে যদি নিশ্চয় আপোনালোকে অলপ হ'লেও এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত সহায়ক হৈছে নিশ্চয়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বেলটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ৰাখিব, যাতে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া বলক দেৰি নকৰি আজিৰ MCQসমূহ ডিছকাছ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, যিহেতু বাছি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিছোঁ, তাৰে প্ৰথম কুৱেশ্যনটো হৈছে এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ হৃদস্পন্দন প্ৰতি মিনিটত কিমান হ'ব লাগে? 70 পৰা 80 স্পন্দন, 70 to 80। নেক্সট কুৱেশ্যন, উদ্ভিদত ফ্লোৱেমে কি পৰিবহণত সহায় কৰে? খাদ্য। উদ্ভিদত ফ্লোৱেমে খাদ্য পৰিবহণত সহায় কৰে। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰাণীয়ে ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বসন কাৰ্য কৰে? ভেকুলী। ভেকুলীয়ে ছাল আৰু হাঁওফাঁওৰ জৰিয়তে শ্বসন কাৰ্য কৰে। নেক্সট, শস্যত পানী যোগান ধৰাটোক কোৱা হয় জলসিঞ্চন। শস্যক পানী যোগান ধৰাটোক জলসিঞ্চন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অৱতীৰ্ণবোৰ হ'ল শস্যৰ লগত হোৱা অলাগতিয়াল উদ্ভিদ। শস্যৰ লগত যিসমূহ অলাগতিয়াল উদ্ভিদ হয় সেইসমূহক অপতৃণ বুলি কোৱা হয়। নেক্সট, খাৰিফ শস্যৰ উদাহৰণ হ'ল ধান আৰু মাকৈ। নেক্সট কুৱেশ্যন, ঘেঁহু আৰু বুট মাহ তলৰ কোনটোৰ অন্তৰ্ভুক্ত ৰবি শস্য? ঘেঁহু আৰু বুট মাহ ৰবি শস্যৰ অন্তৰ্ভুক্ত। নেক্সট কুৱেশ্যন, সুৰা উৎপাদনৰ বাবে কোনটো অণুজীৱ ব্যৱহাৰ কৰা হয়? ইষ্ট। সুৰা উৎপাদনৰ বাবে ইষ্ট এই অণুজীৱটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, মেলেৰিয়া কোনটো অণুজীৱৰ দ্বাৰা হয়? মেলেৰিয়া আৰ্দ্ৰ প্ৰাণীৰ দ্বাৰা হয়। মেলেৰিয়া কোনটো অণুজীৱৰ দ্বাৰা হয় বুলি লিখিলে দিব লাগিব আৰ্দ্ৰ প্ৰাণী। নেক্সট কুৱেশ্যন, তলৰ কোনটো বেমাৰ ভেঁকুৰৰ দ্বাৰা হয়? খৰ। খৰ যিটো খজুৱতি হয় খুব, এই বেমাৰটো ভেঁকুৰৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটোৱে গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে? লেক্টোবেচিলাছ। লেক্টোবেচিলাছে গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে। নেক্সট কুৱেশ্যন, প্ৰভাচালিত বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ অৰ্ধবৃত্তাকাৰ। নেক্সট, বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম হ'ল এনিমোমিটাৰ। বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম এনিমোমিটাৰ। ইয়াৰ পিছৰটো সুধিছে, ভূমিকম্প জোখা স্কেলবিধৰ নাম কি? ৰিখটাৰ স্কেল। নেক্সট কুৱেশ্যন, তলৰ কোনখন ঠাইত ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই? অমৃতসৰ। অমৃতসৰ এই ঠাইখন ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই। নেক্সট কুৱেশ্যন, বেগৰ বৃদ্ধিৰ হাৰক কোৱা হয় ত্বৰণ বুলি। বেগৰ বৃদ্ধিৰ হাৰক ত্বৰণ বুলি কোৱা হয়। নেক্সট, বৈদ্যুতিক শক্তিৰ একক হ'ল KHW। বৈদ্যুতিক শক্তিৰ একক হৈছে KWH। নেক্সট কুৱেশ্যন, সৎ প্ৰতিবিম্ব দাপোনৰ ডেছ গঠিত হয়? সন্মুখত গঠিত হয়। নেক্সট কুৱেশ্যন, ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় উত্তল দাপোন। ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, লুমিং দেখা যায় বৰফত। লুমিং ক'ত দেখা যায়? বৰফত। নেক্সট কুৱেশ্যন, আজিৰ একেবাৰে শেষৰটো কুৱেশ্যন, লেন্সৰ ক্ষমতাৰ একক ডায়োপ্টাৰ। লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ। বন্ধু বান্ধৱীসকল, আজি ইমানখিনি প্ৰশ্নই ডিছকাছ কৰিলোঁ। মই ভাবোঁ আপোনালোকৰ
এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও এই প্ৰশ্নখিনিয়ে সহায় কৰিব। আৰু যদিহে প্ৰশ্নখিনিৰ দ্বাৰা নিজে অলপ উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক, যিসকলে এনেধৰণৰ গভৰ্ণমেণ্ট এক্সামসমূহ দিবৰ বাবে সাজু হৈ আছে তেওঁলোকৰ দ্বাৰা যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। ধন্যবাদ।